जोंनि BTR नि बाउन्डारिया एक्सटेंशन जागोन दाफुंजानाय कमिशनाबो जोंनि बाउन्डारिखौ नायगासिनो बाउन्डारिও एक्सटेंशन হ'ব তাৰ কাৰণে কিছুমান গাঁও কিছুমান অঞ্চল ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণাও কৰিছে BTR गोरोबथानि दफाफोरखौ मावफुंजोबनो सरकारजों सावरायगासिनो ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ যিবিলাক চুক্তিত আছিল পৰ্যায়ক্ৰমে হৈ আছে सरकारजों सावरायनानै जेंनाफोरखौ समाधान खालामनो हादों পৰ্যায়ক্ৰমে এতিয়া চৰকাৰৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে সেই সমস্যাবিলাক সমাধান কৰি থকা হৈছে दिनै बेफोर गोनां बाथ्राखौ बुंदों MLA लरेन्स इस्लारिया मुंख्लं सुजित नार्जारिनि दिनै मुंख्लं सान फालिनाय समाव बाहागो लानानै MLA लरेन्स इस्लारिया बेफोर गोनां बाथ्राखौ फोरमायथियो मख'नो गोनांदि जारिमिनारि BTR गोरोबथा जानाया 3 बोसोर आबुं जालांनायनि उनावबो दासिम गोनां दफाफोरा मावफुंजायालासिनो आद्रा जानानै दं बेफोर दफाफोरखौ मावफुंनायनि थाखाय सरकारजों सावरायबाय थानाय बाथ्राखौ बुरखांनानै MLA लरेन्स इस्लारिया बुंबावदों BTR नि दफाफोरखौ मावफुंजोबनो थाखाय सरकारजों गोख्रै सावरायबाय थानाय जादों আমি কোনেও কামনা কৰা নাছিল যে BTR চুক্তি হোৱাৰ পিছত কাৰণ নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDPৰ 4টা গোট আমি একেলগ হৈ পেলাই BTR চুক্তিটো আমি কৰিলোঁ আৰু এই BTR চুক্তিৰ দফাবিলাক পৰ্যায়ক্ৰমে এতিয়া চৰকাৰৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে সেই সমস্যাবিলাক সমাধান কৰি থকা হৈছে আমাৰ বাউন্ডারিও এক্সটেনশন হ'ব তাৰ কাৰণে কিছুমান গাঁও কিছুমান অঞ্চল ইতিমধ্যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণাও কৰিছে কমিশনেও চাই আছে কিছুমান আমাৰ ফৰেষ্ট এৰিয়া আছিল এই ফৰেষ্ট এৰিয়াবিলাক ৰিকগনাইজ ফৰেষ্ট ভিলেজ নাছিল তো পৰ্যায়ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত ফৰেষ্ট ৰিকগনাইজ ভিলেজ হিচাপে ইতিমধ্যে দি থকা হৈছে আৰু কিছুমান অঞ্চল আছে এই গোটেইবিলাক প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত চুক্তিত যি ধৰণৰ আমি আলোচনা কৰিছিলোঁ গহপুৰলৈকে সীমা সম্প্ৰসাৰণ কৰা এই কামটো সম্পূৰ্ণ হৈ উঠিব আৰু এনে ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন ধৰণৰ যিবিলাক চুক্তিত আছিল পৰ্যায়ক্ৰমে হৈ আছে গতিকে মাজত আমি দেখিছিলোঁ যে দুটামান সহস্ৰ গোট দুই এজন ব্যক্তিয়ে তেওঁলোকে কৰিছিল কিন্তু চৰকাৰৰ বুজনিত তেওঁলোকে আহি অস্ত্ৰ সম্বৰণ কৰিছে কিন্তু যোৱাকালি আমি সোশ্যাল মিডিয়াত প্ৰথমে দেখিছোঁ যে তেনেকুৱা এটা সংগঠন নতুনকৈ জন্ম হৈছে বুলি কোনে কৰিছে কি কাৰণত কৰিছে ক'ৰ পৰা কৰিছে এই কথাবিলাক এতিয়ালৈকে আমি ভালদৰে গম পোৱা নাই যদি কৰিছে আমি ভাবোঁ এইটো ঠিক হোৱা নাই সহস্ৰ সংগঠন গঠন কৰি পেলাই তেওঁলোকে এটা সংগ্ৰাম কৰিব তেনেকুৱা আজিৰ পৰিৱেশত তেনেকুৱা পৰিৱেশ নাই গতিকে আমি আহ্বান জনাব বিচাৰোঁ সেইসকল ব্যক্তিলৈ যদি তেনেকুৱা সহস্ৰ সংগঠন যদি জন্ম কৰিছে সেইটো ভুল পদে তেওঁলোকে পৰিচালিত কৰিব বিচাৰিছে জনগোষ্ঠী সমাজক গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ চৰকাৰকো এই ক্ষেত্ৰত যাতে অতি সোনকালে উচিত পদক্ষেপ গ্ৰহণ কৰে যেনেকৈ আগৰ চোৱাত দুই এটা সংগঠন খোলাৰ সময়ত যি ধৰণৰ তৎপৰতাৰে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল এই ক্ষেত্ৰতো যাতে চৰকাৰে কৰে তাৰ কাৰণে আমি চৰকাৰকো আহ্বান জনাইছোঁ थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन